জ্ঞানজ্যোতি চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। আগৰ ভিডিঅ'বোৰত আমি ইতিমধ্যে সমাসৰ বিষয়ে আলোচনা কৰিলোঁ। আশা কৰোঁ সকলোৱে বুজি পাইছা। আজি আমি অতি দৰকাৰী সমাসৰ উদাহৰণ কেইটামান আলোচনা কৰিম, যিকেইটা পৰীক্ষাত আহিয়ে থাকে। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে সকলোকে এবাৰ মনত কৰি দিওঁ, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা প্লিজ। চোৱা, ব্যাস বাক্য লিখি সমাসৰ নাম লিখা। ত্ৰিনয়ন, তিনিটা নয়নৰ সমাহাৰ দ্বিগু সমাস। ত্ৰিফলা, তিনিটা ফলৰ সমাহাৰ দ্বিগু সমাস। বৃকদৌৰ, বৃকো নামে অগ্নি উদৰত আছে যাৰ বহুব্ৰীহি সমাস। অসুখ, সুখৰ অভাৱ অব্যয়ীভাৱ সমাস। ফুলপানী, ফুল আছে পানীত যাৰ বহুব্ৰীহি সমাস। মাতৃপূজা, মাতৃক পূজা দ্বিতীয়া তৎপুৰুষ সমাস। উপবন, বনৰ সমীপ অব্যয়ীভাৱ সমাস। চন্দ্ৰমুখ, চন্দ্ৰৰ নিচিনা মুখ কৰ্মধাৰয় সমাস। সিংহাসন, সিংহ অংকিত আসন কৰ্মধাৰয় সমাস। দোমাহী, দুই মাহৰ সমাহাৰ দ্বিগু সমাস। দেশান্তৰ, অন্য দেশ কৰ্মধাৰয় সমাস। মহাপুৰুষ, মহান যি পুৰুষ কৰ্মধাৰয় সমাস। এই আটাইবোৰ পৰীক্ষাত আহিয়ে থাকে দেই, লিখি তোমালোকে ল'বই লাগিব। অৱহেলা নকৰিবা, মনোযোগ দিয়া। সত্যাগ্ৰহ, সত্যত আগ্ৰহ সপ্তমী তৎপুৰুষ। মৌচাক, মৌৰচাক ষষ্ঠী তৎপুৰুষ সমাস। পাণ তামোল, পাণ আৰু তামোল ইতৰেতৰ দ্বন্দ্ব সমাস। নীলাম্বৰ, নীলা অম্বৰ পিন্ধে যিয়ে বহুব্ৰীহি সমাস। পদচ্যুত, পদৰ পৰা চ্যুত পঞ্চমী তৎপুৰুষ সমাস। ৰাধা কৃষ্ণ, ৰাধা আৰু কৃষ্ণ ইতৰেতৰ দ্বন্দ্ব সমাস। চক্ৰপাণি, চক্ৰ আছে পানীত যাৰ বহুব্ৰীহি সমাস। পঞ্চাংগুল, পঞ্চ আঙুলিৰ সমাহাৰ দ্বিগু সমাস। হৰিহৰ, হৰি আৰু হৰ ইতৰেতৰ দ্বন্দ্ব সমাস। গুৰু দক্ষিণা, গুৰুলৈ দক্ষিণা চতুৰ্থী তৎপুৰুষ সমাস। নৱৰত্ন, নৰত্নৰ সমাহাৰ দ্বিগু সমাস। পুৰুষোত্তম, উত্তম যি পুৰুষ কৰ্মধাৰয় সমাস। আমোৰণ, মৰণ পৰ্যন্ত অব্যয়ীভাৱ সমাস। মই যিকেইটা উদাহৰণ আজি দাঙি ধৰিলোঁ, এই আটাইকেইটাই অতি দৰকাৰী, পৰীক্ষাত আহিয়ে থাকে, বাৰে বাৰে এইকেইটাই ওলট পালটকৈ আহিয়ে থাকে। অৱহেলা নকৰি তোমালোকে বহীত লিখি ল'বা। আৰু যোনে যোনে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'বা। লগতে ভিডিঅ'টো লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা। আজিলৈ সামৰোঁ, ধন্যবাদ।